গুড মৰ্ণিং এভৰিৱান। সকলোকে মই সুমিয়ে মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। সকলোকে মোৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আচলতে ৰাতিপুৱাই ভিডিঅ'ত অহাৰ এটা ইম্পৰ্টেণ্ট কথা আছে, কৈ আছোঁ বাৰু, কিন্তু প্ৰথমতে অনুৰোধ জনাইছোঁ, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহোঁ মূল কথালৈ। যিহেতু এতিয়া ক'ভিড-19ৰ কাৰণে আমি ঘৰতে সোমাই আছোঁ, কিছুমান প্ৰট'কল আমি মানি চলিছোঁ আৰু বহুতে ঘৰৰ পৰাই কাম কৰি আছে। আৰু এই কৰোণাতে আমি আমাৰ বহুত চিনাকি মুখক হেৰুৱাব লগা হৈছে। এতিয়াও বহুতে কৰোণাৰ লগত যুঁজ দি আছে। এতিয়া আচল কথাটো হ'ল, আমি এইখিনি মানুহৰ কাৰণে, যিসকলে এতিয়াও কৰোণাৰ লগত যুঁজ দি আছে, এইখিনি মানুহৰ কাৰণে আমি কি কৰিব পাৰোঁ। বহুতে বিভিন্ন ধৰণে সহায় কৰিছে। এতিয়া মই আপোনালোকক এটা কথা ক'ব আহিছোঁ। আমি যিহেতু আজিকালি অনলাইন শ্বপিং বহুতেই কৰোঁ, আৰু শ্বপিং কৰাৰ পাছতে আমি কিছুমান ছুপাৰ কইনছ পাওঁ। ফ্লিপকাৰ্টত আমি কিছুমান ছুপাৰ কইনছ পাওঁ, যিবিলাক ইউজ কৰিব পাৰোঁ আমি। আৰু এতিয়া আমি এইবিলাক ডনেট কৰি অক্সিজেন চিলিণ্ডাৰ, মাস্ক, ফ্ৰী এম্বুলেন্স ছাৰ্ভিচ এইবিলাকৰ যোগান ধৰিব পাৰোঁ ক'ভিড ৰোগীৰ কাৰণে। বহুতে জানে, কিন্তু নজনাৰ দুখতে কিছুমানে কৰিব পৰা নাই। সেইকাৰণে মই কেনেদৰে কৰিছিলোঁ তাৰ এটা ভিডিঅ' বনাইছোঁ, আৰু আশা কৰোঁ আপোনালোক উপকৃত হ'ব। যদি আপোনালোকে ভিডিঅ'টো চোৱাৰ পাছতো বুজি পোৱা নাই তেনেহ'লে কমেণ্টত জনাব, মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে ভিডিঅ'টো মোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ দৰে আন 10জনে যাতে এনেদৰে ডনেট কৰিব পাৰে তাৰ কাৰণে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। আৰু এটা কথা, মোৰ বেকগ্ৰাউণ্ডত বহুত হুলস্থুল হৈ আছে, তাৰ কাৰণে বহুত চৰি। যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাব। প্ৰথমতে ফ্লিপকাৰ্ট এপটো অ'পেন কৰি তলত থকা ছুপাৰ কইনছত যাব। তাৰ পাছত তাতে অপশ্যন পাব কি ডনেট কৰিব লাগে। তাৰ ভিতৰত যি কৰে আপুনি ডনেট কৰিব পাৰে। চ' গাইজ, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ সকলোবিলাক ভিডিঅ' আপুনি প্ৰথমতে দেখিবলৈ পায়।